সারে নিজে এক্সিডেন্ট খালি তো সারে পুরো এক্সিডেন্ট হয়ে গেছে এতিয়া আমি সবাই অনুগ্রহ করে সবাই কিছু কম হবার ভিতর আমরা তাদের টিপস দিও যার কারণে আমি সকলে সাকসেস হব ইয়েস অর নো ইয়েস থ্যাংক ইউ সো মাচ নমস্কার সাকসেস কৰিবলৈ এনেকুৱা ডাঙৰ সেমিনাৰ এটা গোৱালপাৰা ডিষ্ট্ৰিক্টত দিছে তেওঁ নাম নললে আমাৰ এখন সেমিনাৰ আধৰুৱা হ'ব তেওঁৰ নাম লোৱাৰ লগে লগে আমি সকলোৱে থিয় হৈ কিনে এটা হাস্য কৰি দি কিনে তেওঁক সন্তুষ্ট জনাম কিয় জনাম ইমান দূৰৰ পৰা আহি আমাক এনেকুৱা সেমিনাৰ দিবৰ কাৰণে যদিও আমি হাস্যটো জনাই কিনে তেওঁক সম্বোধন নজনাওঁ তেওঁক আমি অন্যথা দিবলৈ একো নাই আমাৰ হাতত তো এইখিনি দিয়ে আমি তেওঁক সম্বোধনা জনাম তো সেইজন মানুহৰ নাম হ'ল ডক্টৰ মনোজ দাস ছাৰ তেওঁৰ কাৰণে জোৰদাৰ হাত চাপৰি হ'ব লাগে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰত যাতে তেওঁ হাত চাপৰিৰে জ্ঞাপন পাই কিনে খুচি হৈ ইয়াৰ পৰা গুচি যায় বাছ ধন্যবাদ আপোনালোকে যদি সহযোগিতা নকৰিলেহেঁতেন মই এনেকুৱা ডাঙৰ সেমিনাৰ এখন গোৱালপাৰা ডিষ্ট্ৰিক্টত দিবৰ কাৰণে সক্ষম নহ'লোহেঁতেন গতিকে আপোনালোকৰ সহযোগিতাত মই এইখিনি পাইছোঁ আজি মই এইখন ষ্টেজত কথা ক'বলৈ সক্ষম আপোনালোকৰ জৰিয়তে হৈছে মোৰ গতিকে আপোনালোকক মই এখন ধন্যবাদ জনাইছোঁ আজি 9টা বজাৰ পৰা আজি 2টা বাজি গ'ল আপোনালোকে ইয়াতে চুপচাপ চাই বহি আছে সেইকাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকক তো আমাৰ এনে বাজাৰত মই কি পাইছোঁ আৰু আপোনালোকৰ কি পাইছে মই নাজানো মই এইখন এনে বাজাৰত যিটো পাইছোঁ মই দুখৰে ফুলৰ দিনৰে ক'ব পাৰোঁ অহংকাৰ কৰিব পাৰোঁ মই যিমান কোম্পানীত কাম কৰিছোঁ এনেকুৱা কোম্পানী মই পোৱা নাছিলোঁ গতিকে যোনখন কোম্পানী আমি পাইছোঁ এইখন কোম্পানীত যদি আমি এইখিনি সুবিধা পাই এৰি থাকি বহি থাকোঁ হাত হেৰা হৈ বহি থাকোঁ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত নথৈ ক'বলৈ পাৰিম যদি আমি চিন্তা কৰি এইখন কোম্পানী আগুৰি নলওঁ আমি সদায় আমি দুখীয়া হৈ থাকিম গোৱালপাৰা ডিষ্ট্ৰিক্টত যদি এইখন কোম্পানীত আমি কাম কৰোঁ সকলোৱে আমি ছাকচেছৰ ৰাস্তা পাম বুলি আশা মোৰ দিনৰ পৰা আমি কৈছোঁ আপোনালোকক যদি আপোনালোকে চিন্তা কৰি এইখন কোম্পানী আগুৰি লয় দূৰত কৰি লয় আমি 100% ছাকচেছ পাম আৰু আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত মই জনামতে মই কোৱা মতে দুখীয়া নাথাকিব যদি আমি এইখন কোম্পানীত মনোযোগেৰে কাম কৰোঁ কিয় কৈছোঁ মই নিচিনা মানুহ যদি আজি মাহেকে 1 লাখ টকা পাব লগা হৈছোঁ তেনেহ'লে ভাবি চাওক মোৰ নিচিনা মানুহ আপোনালোকেও হয় যদি আপোনালোকে মোৰ নিচিনা কষ্ট অলপমান ধৈৰ্য সহকাৰে কৰি যায় 100% প্ৰভাৱিত নোহোৱাৰ লগে লগে মোৰ নিচিনা আপোনালোকে ক'ব পাৰিব যে মই মাহেকে 1.5 লাখ টকা পাইছোঁ মই লগতে 1.5 লাখ টকা যে পাইছোঁ মই যিখিনি মানুহ সহযোগিতা কৰিছোঁ মই জনামতে মই শুনামতে কোনো একজন মানুহ পইচা নোপোৱাকৈ থকা নাই যদিও মোৰ নিচিনা পোৱা নাই অসমত আপোনালোকে মোৰ নিচিনা কষ্ট কৰক 100% আপোনালোকে পাব মই এইখিনি গেৰাণ্টি ক'ব পাৰোঁ অইন কোম্পানীত যিখিনি পোৱা নাই এইখন কোম্পানীত মই সহকাৰে নিৰ্মলে ক'ব পাৰোঁ যে আমি পাৰিম মই
এটা কথা মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানুহক মই ক'ব খুজিছোঁ, যিহেতু মোৰ ডিষ্ট্ৰিক্ট, মোৰ ঘৰ গোৱালপাৰা, সেইকাৰণে বুকু পাতি ক'ব পাৰিছোঁ আৰু কম বুলি আশা কৰিছোঁ। কিয় কম, আমি সদায় একজন আন্দোলনৰ আশাত বহি নাথাকোঁ আৰু এই একজনে আন্দোলনৰ আশাত বহি ঠাই কাম কৰি আজি আমি দুখীয়া হৈ পৰি আছোঁ। যদি আপুনি নিজে যদি ভাবে একবাৰ যে মই নিজৰ ঘৰত নিজে থিয় হ'ম, তেনেহ'লে 100% আমাৰ বজাৰত আইডিজন কৰক, বুক কাটিলে কাম কৰক। বুক কাটি কাম কিয় কৰিব জানে? বুক কাটি কাম কৰিব কিয় জানে? মোৰ ভাই ভণ্টি অঞ্চলবাসী উন্নতিৰে ক'ব পাৰি, এইখন কোম্পানীত থাকি কি ক'ব পাৰি জানে? যে মই এখন কোম্পানীত কাম কৰিছোঁ, সেইখন কোম্পানী মোৰ হয়, সেইখন কোম্পানী মোৰ। কেনেকুৱা ক'ব পাৰি জানে? তাৰমানে আমি ৰাতি পোহৰ হ'লে আমাৰ কোম্পানী CMD, EMD, লঞ্চ অফিচ আমি গৈ কেনে চাব পাৰি, কথা ক'ব পাৰি। যিবিলাক কোম্পানীত কাম কৰি আছিল আপুনি আগতে, সেইবিলাক কোম্পানীত আপুনি CMD, EMD বাদে দিয়ক, এজন আপ আনিব চাব নোৱাৰে, এজন আপোনাৰ লগত বহিব নোৱাৰে। সেইকাৰণে মই কৈছোঁ, যদি আমি হিম্মতৰে ক'ব পাৰোঁ, বিশ্বাসেৰে ক'ব পাৰোঁ, আপুনি এদিন মই জানি আছোঁ, তাৰমানে মই কোম্পানী, ময়ে জন্ম কৰিছোঁ, হয় নহয়? আমি ক'ৰ মানুহ হয়? অসমৰ মানুহ হয়। অসম মানে কি? নৰ্থ ইষ্ট, হয় নহয়? আমাৰ কোম্পানী কি? আমার কোম্পানি কি নৰ্থ ইষ্ট আমার বাজার। তার মানে আমি নৰ্থ ইষ্টে হয়, আমি নৰ্থ ইষ্টে জন্ম কৰিছোঁ। আমাৰ এখানে এনেকুৱা গৌৰৱ আছে, আমি বিলেগ দেশৰ মানুহ জইনিং কৰাব পাৰিম। আজি এমন কৰক জইনিং কৰাব পাৰিম, কেনেকুৱা যে আমি নৰ্থ ইষ্টত এখন কোম্পানী জন্ম কৰিছোঁ। নথৈ আনন্দ এই 15জন মানুহৰ ওপৰত। এনেকুৱা মাইণ্ডৰ মানুহ আমাৰ নৰ্থ ইষ্টত জন্ম লৈছে, কেনেকুৱা যাৰ জৰিয়তে আমি কোম্পানী নাম ল'ব পাৰিছোঁ। জন্মলৈকে আজি 55 বছৰ বয়স হৈছে, এদিনো শুনা নাছিলোঁ। এনেকুৱা মিটিং নৰ্থ ইষ্টত বহুত কৰিছোঁ, ক'ত কৰিছোঁ, কিহৰ মিটিং কৰিছোঁ জানে? ইলেকশ্যনৰ মিটিং কৰিছোঁ। কিয় কৰিছিলোঁ? 5 টকা 10 টকা ৰাখাত, 5 টকা 10 টকা ৰাখাত একাপ চাহৰ কাৰণে আহি মিটিং কৰিছোঁ। এনেকুৱা কৰি নাই নিজৰ লাইফ সাকসেস কৰিব কাৰণে মিটিং কোনো জীৱনে কৰিব পৰা নাই। আৰু কোনে কৰিব দিছে আজি জানে? সেই গুৱাহাটীত থকা 15জন মানুহ, সেইজন মানুহৰ ওপৰত, সেই 15জন ধৰি মানুহজনৰ ওপৰত যাৰ হাত চাপৰি হ'ব লাগে আমাৰ ৰাইজৰ ওপৰৰ পৰা মই অনুৰোধ খুজিছোঁ, ঘূৰাই দিয়ক, দেখাই দিয়ক। সেই 15জন মানুহ এনেকুৱা ভাগ্যৱান আমাৰ কপালত আহি গৈছে, আমাৰ দিনত আহি গৈছে। আৰু কি কৰিব, কি আনিব, সিহঁতে বিকল্প লৈ আছে। সেই বিকল্পবিলাক আজি গোটেই মানুহ শুনি পাব। এইখন মিটিঙত, এইখন চিমিনাৰত গোটেই মানুহ শুনি পাব। আৰু যিখিনি মই মুখেদি কৈছিলোঁ, সেইখিনি মই অন্তৰেৰে কৈছোঁ। আজি মোৰ বিশ্বাস শুনিছে যে সঁচাই মই এখন কোম্পানীত আছোঁ, আৰু সেইখন কোম্পানীত এদিন নহয় এদিন মই 100% গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানুহ সাকসেস কৰোৱাই দেখাব পাৰিম, 100% গ্যাৰাণ্টি দিছোঁ। মোৰ নিশ্চয় সাকসেস হওক।
আজি চাওক ভাই কোনখন কোম্পানীত কাম কৰি আছো এইখন কোম্পানীত 100% আগতে কৈছো লাখ টকাৰ সপোন এইটো সপোন আপোনালোকে আৰু মোৰ কাৰণে সপোন 1 লাখ টকা মাহেকে কমোৱা মানুহজন মই হয় আৰু এই অসমতে 1 লাখ টকা কমোৱা মানুহ লগত কোন আছে আমাৰ চিএম ছাৰ মাহেকে দিনত 5,000 টকা চেলাৰীত কাম কৰি আছে মই কি কৰিছো মইতো চিএম নহয় ভাই ভণ্টি সৰু ওচৰীয়া চুবুৰীয়া গাঁওবাসী সকলোকে বুজাই আমাৰ এনি বজাৰত কাম কৰাইছো তেওঁ সাকসেছ পাইছে ময়ো সাকসেছ পাইছো আজি এনি বজাৰৰ পৰা মই কৈছো 5,000 টকা চেলাৰী পাই কিনে চিএম হৈছে তেওঁৰ বেতন কিমান দিন থাকিব 5 বছৰ 5 বছৰৰ কাৰণে গেৰাণ্টি 5 বছৰ পিছত তেওঁ মন্ত্ৰী আহক যোনখন ষ্টেচন কাম কৰি আছো এনে আমাৰ বজাৰত 5 বছৰ নহয় 2 বছৰ কাম কৰক লাইফ টাইম চিএম বুলি থাকিব নটিছ কিয় কৈছো 5,000 কে দৰমহা লাইফ টাইম পাই থাকিব যোনে মন্দি কাম কৰে আপোনালোকে এবাৰ ভাবি চাব 5,000 টকা কিন্তু সৰু কাম এইখিনি আমি যদি কাম নকৰো তেনেহ'লে আমাৰ নথয় ভুল হ'ব ভুল সদায় আমি তলত গৈ থাকিম আমি তলত গম না ওপৰত যাম কওকচোন হাত উঠাওক কোন যাব ওপৰত কোন 5,000 টকা চেলাৰী লাগিব কওক বঢ়িয়া গতিকে মোক এইখিনি কথা ক'ব দিয়াৰ কাৰণত ধন্যবাদ আৰু ভুলখিনি হৈ থাকে মোক ক্ষমা মাৰ্জনা কৰিব এইখিনিয়ে কৈ মোৰ বক্তব্য মই সামৰণ কৰিছোঁ।